বন্ধুসকল কি খবৰ আমাৰ ইয়া যতীন দা আছে আৰু সাগৰ চাই আজি আপোনালোকক দেখাম অকমান সাগৰ লেজাৰ আৰু এটা বেডৰুম আপোনালোকে চাই থাকক বেডৰুমটো কিমান ষ্টাইলিছ আছে আৰু লগতে সাগৰখন আছে মোৰ পাছফালে এইখিনি আপোনালোকে দেখিছে এখন সাগৰ লেজাৰ ইফালে ফটকুচি আছে আপোনালোকক ফটকুচি ভিডিঅ'টো দেখাইছিলে আজি ওৱান বেডৰুমৰ এটা চাওক কেনেকুৱা বেডৰুম এইফালে চাওক এইটো হ'ল টাটা বিল্ডিং এইফালে যায় ৱাইট পিন এইটো লুলু মালিকৰ হোটেল হয় এখন এইফালে আছে এইখিনি জেগাখিনি কয় ফটকুচি এইবিলাক এইখিনিত কেণ্টেনাৰ ডাঙৰ ডাঙৰ জাহাজ আছে আপোনালোকক জুম কৰি কিনে দেখাইছোঁ দেখিছে আৰু লগতে এইবিলাক যিমান সৰু সৰু জাহাজ দেখিছে এইবিলাক এই তালৈকে দেখা পোৱালৈকে এইবিলাক হ'ল মানে কি সাগৰৰ চাৰিও চাইডে ঘূৰাই আৰু লগতে এইখনো এইখিনি সাগৰ বুলি নকয় এইখিনি লেজাৰ হয় তাৰ আগতে এইখিনিহে সাগৰ বুলি কয় আৰু ইয়াত ডাঙৰ ডাঙৰ জাহাজ কেইখনমান আছে সাগৰ অলপ মাজলৈকে লৈ যায় এই তালৈকে লৈ যায় ধুনীয়া কেতিয়াবা যদি যাওঁ নিশ্চয় আপোনালোকে দেখা পাব আৰু এই তাৰপৰা একেবাৰে ফটকুচিলৈ যাব পাৰি 20 টকা ভাড়া লয় এইখিনিৰ পৰা আকৌ এনেকৈ গৈ খুব ধুনীয়া এটা জেগা আৰু আপোনালোকে বেডৰুমটোৰ কথা কৈছিলোঁ নহয় বেডৰুমটো চাওক কেনেকুৱা হাই ষ্টাইলিছ চাওক খুব ধুনীয়া ষ্টাইলিছ একেবাৰে টিভুজৰ আগৰৰ নিচিনা বেডটো ছেটিং কৰাই নাই ছেটিং কৰিবহে পানীয়াম মহন্ত এয়া আমাৰ অমৰ ফেন অঁ মেডাম টোপনি টাইল চাওক না কি ধুনীয়া টাইল ইয়াৰ পৰা কি ধুনীয়াকৈ ভিউটো দেখা পায় আৰু দেই সাগৰ ভিউটো আমাৰ যতীন দা তাতেই আছে মানে খুব মজা পাইছে আৰু হাৱা দি আছে যে খুব মজা পাইছে এইখিনি আৰু আপোনালোকক এইখিনিয়ে দেখালোঁ বাকী তলখিনি বাৰু পিছতকৈ দেখাম ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'ব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কৰিবলৈ নাপাহৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব নেক্সট এটা ভিডিঅ' লৈ সোনকালে আহিম এতিয়া বাই বাই জয় অসম।